নমস্কাৰ। আজি মই আপোনালোকৰ আগলৈ ভেন্দিৰ নতুন ৰেচিপি এটা লৈ আহিছোঁ। ভেন্দি এনেদৰে বনাই খাই বিৰাটেই ভাল লাগে আৰু বনাবলৈও সহজ। ভেন্দিৰ ৰেচিপিটো বনাবৰ বাবে মই ভেন্দি এইকেইটা লৈছোঁ। ভেন্দিকেইটা মই ভালদৰে ধুই ল'লোঁ। ধুই পিনি অকণমান নিয়ৰ কৰি লৈছোঁ। তাৰ পৰা এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম। ভেন্দি এনেদৰে কাটি লওঁ আমি, পাতলা পাতলাকৈ কাটিব লাগিব। ভেন্দিখিনি দিবৰ বাবে মই এইখিনি লৈছোঁ, নিমখ লৈছোঁ, হালধি লৈছোঁ, জিৰা আৰু ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, মেগী মছলা লৈছোঁ আৰু গৰম মছলা অকণমান লৈছোঁ। তাৰ লগতে মই বেচন অলপ লৈছোঁ আৰু চাউলৰ গুড়া অলপ লৈছোঁ। মই পিঁয়াজ দুটাৰ পেষ্ট বনাই লৈছিলোঁ, এইখিনি মই ইয়াতে দি দিম এতিয়া। আদা ৰচুন দি দিছোঁ। ইয়াত এতিয়া মই মছলাখিনি দি দিম। নিমখ দি দিছোঁ। এইখিনি অকণমান সানি ল'ম। ইয়াতে মই চাউলৰ গুড়ি 4 চামুচ দি লওঁ। বেচন দি লওঁ আৰু এয়া বেকিং অকণমান দি দিছোঁ ইয়াত। এতিয়া ইয়াতে মই এইখিনি দি দিম। এইখিনি মই শুকানকৈ লৈছোঁ। ভেন্দিত যিহেতু পানী আছে আৰু পিঁয়াজ দিয়াৰ কাৰণে পানী অলপ ওলালে। মই এতিয়া সানি লওঁ। আৰু অলপ দি দিম। ইয়াতে মই জলকীয়া কেইডোখৰমান দি দিছোঁ, তাকৰকৈ দিছোঁ। বেছি জ্বলা নাখাওঁ, আপোনালোকে জ্বলা খালে সৰহকৈ দি ল'ব। ভেন্দি দি দিছোঁ। আমাৰ সিজিছে, এইখিনি এতিয়া মই কাঢ়ি ল'ম। মই এইখন আকৌ পাতি ল'লোঁ। ইয়াতে মই তেল অকণমান দিম। তেলখিনি গৰম হ'লত শুকান জলকীয়া দি দিছোঁ আৰু নৰসিংহ পাত কেইখিলামান দি দিছোঁ। ইয়াতে ভাজি লোৱা ভেন্দিখিনি মই দি দিম এতিয়া। এয়া আমাৰ ভেন্দি বনাই হৈ গ'ল। মচমচীয়া হৈছে ভেন্দিখিনি, খাবলৈও বহুত ভাল হয়।